মই আজি আপোনালোকক জনাম যে আপোনালোকে লাখপতি কেনেকৈ হ'ব পাৰিব আৰু সেই ঠাইখনৰ পৰা আজি আমি আপোনালোকক জনাম আৰু সেই ঠাইখনত এতিয়া গৈ আছোঁ আপোনালোকক মই লাখপতি হোৱাৰ টিপছ দিম আজি আৰু মই আজি আপোনালোকক দেখুৱাম যে আপোনালোকে লাখপতি কেনেকৈ হ'ব পাৰিব তাকো খেতিৰ পৰা তো আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া মই আছোঁ সৰিয়হৰ আচলতে এইখন হ'ল সৰিয়হ খেতি আপোনালোকে নিশ্চয় দেখাইছে এইখন সৰিয়হ খেতি আৰু আপোনালোকে সৰিয়হৰ খেতিৰ লগত মৌ পালন কৰি আপোনালোকে হ'ব পাৰিব লাখপতি আহকচোন তেন্তে মৌ কেনেকৈ পালন কৰে সেইখিনি আমি জানো আপোনালোকৰ যদি সৰিয়হৰ খেতি আছে তেতিয়াহ'লে নিশ্চয় আপুনি সৰিয়হৰ খেতিৰ লগত মৌ খেতি পালন কৰিব লাগিব আৰু মৌ খেতি পালন কৰিবৰ কাৰণে প্ৰথমতে আপুনি কি কৰিব লাগিব এটা কাঠৰ বাকচ বনাব লাগিব তাৰপিছত সেই বাকচটোত কি কৰিব লাগিব আপোনালোকে চেনি দিব লাগিব তাৰপিছত সেইবিলাক এনেকৈ ৰাখিব লাগিব সৰিয়হৰ খেতিৰ লগত চাওক মই দেখুৱাইছোঁ পৰিৱেশটো অলপ এই যিটো মৌ খেতি কৰে আপোনালোকে কেনেকৈ কৰে প্ৰচেছটো কেনেকৈ মানে প্ৰথমতে বাকচ বনাব লাগিব পিছত তাৰপিছত এই চেনি খুৱাব লাগিব তাৰপিছত মৌটো উদ্ভাৱন হয় আৰু তাৰপিছত এটা লৈ বেলেগ জেগাতে লৈ যায় আৰু সৰিয়হৰ বিষয়ে লাভৱান হয় আৰু সেইটো মই इनकम हो जाती है और एक बक्से से कितनी की इनकम हो जाती है बक्सियां से मान लो 5-6 लाख रुपए का माल सेल करते हैं आप हाँ सेल करते हैं सर ये আপোনালোকে দেখা পাইছে ইয়াতে মৌ খেতি কৰি আছে এওঁলোকে আৰু এই মৌ খেতি আপোনালোকে নিশ্চয় জানে কাৰণ হয়তো বছৰেকত এওঁলোকে বহুতখিনি মৌ উৎপাদন কৰে এই খেতিৰ জৰিয়তে নিশ্চয় আপোনালোকে দেখা পালে যে মৌ খেতি কৰি এওঁলোকে 5-6 লাখ টকা ইনকাম কৰে বছৰেকত আৰু চাওক আপোনালোকক মই কথা এটা জনাব খুজিছোঁ শুদ্ধ মৌ প্ৰতি 10 দিনৰ মূৰে মূৰে এই বাকচৰ মৌবিলাক সংগ্ৰহ কৰে আৰু তাৰপিছত এই মৌবোৰ এটা মেচিনত ভৰাই বটলত পেকিং কৰে তো এনেকৈ আপুনিও আপোনাৰ সৰিয়হৰ খেতিৰ লগত মৌ খেতি এনেকৈ কৰিব পাৰে আৰু হৈ যাব পাৰে আপুনিও লাখপতি তেন্তে দেৰি কিয় তো আজিয়ে কেইটিমান বাকচ বনাওক আৰু সৰিয়হৰ খেতিত থৈ দিয়ক মৌ সংগ্ৰহ কৰিবলৈ আৰু তাৰপিছত লাহে লাহে আপুনিও হৈ যাওক লাখপতি চাওক অসমত এই মৌ খেতিটো বাহিৰৰ পৰা মানুহে আহি এই খেতিটো কৰি লাখ লাখ টকা উপাৰ্জন কৰি লৈ গৈছে যদি আপুনি এজন নিবনুৱা তেনেহ'লে চাকৰি কেতিয়া পাম কেতিয়া হ'ব বুলি বয়স গুচি গৈ থাকিব আপুনি চেষ্টা কৰক কিন্তু এইবোৰ খেতিও কৰক যাতে নিজকে নিবনুৱা বুলি পৰিচয় দিব লগা নহয় অকল মৌ খেতিয়ে নহয় অসমত আৰু বহুতো খেতি কৰি আপুনি হ'ব পাৰিব লাখপতি বা কৰপতি মই এই চেনেলটোতে আৰু বহুতো আপোনালোকৰ উপকাৰ হোৱা ভিডিঅ' দেখুৱাম তেনে আজিৰ পৰাই আপুনি সংকল্পবদ্ধ হওক যাতে নিজকে নিবনুৱা বুলি আনৰ আগত পৰিচয় দিব লগা নহয় তো আজিলৈ এইখিনিয়েই যদি আপুনি প্ৰথম ভিডিঅ' চালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব ইয়াৰ পিছত মই আকৌ এটা আপোনালোকৰ উপকাৰ হোৱা ভিডিঅ' দেখুৱাম আৰু আজিলৈ বাই বাই জয় অসম Subscribe now and press the bell icon. Never miss an update.